আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ আজিৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ কোন আছিলে? উত্তৰ মংগল পাণ্ডে। মোৰ 2 নম্বৰ প্ৰশ্ন, সতীদাহ প্ৰথাক বেআইনী বুলি কোনে ঘোষণা কৰিছিল? উত্তৰ সতীদাহ প্ৰথাক বেআইনী বুলি ভাৰতৰ গভৰ্ণৰ লৰ্ড বেণ্টিংকে ঘোষণা কৰিছিল। মোৰ 3 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? উত্তৰ আহোমৰ প্ৰথমজন বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। আজিৰ 4 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ইতিহাসত মধ্যযুগ বুলিলে কোনখিনি সময়ক জনা যায়? উত্তৰ পৃথিৱীৰ ইতিহাসত মধ্যযুগ বুলিলে 6 শতিকাৰ পৰা 16 শতিকালৈকে এই 1000 বছৰৰ সময়খিনিক জনা যায়। আজিৰ 5 নম্বৰ প্ৰশ্ন, লাখেৰাজ কি? উত্তৰ আহোমসকলে মঠ মন্দিৰ, দৌল দেৱালয় আৰু পুৰোহিত শ্ৰেণীৰ লোকক দান কৰা কৰ তথা খাজনাবিহীন ভূমি। আজিৰ 6 নম্বৰ প্ৰশ্ন, ৰংপুৰ নগৰখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰংপুৰ নগৰখন স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নিৰ্দেশত কোচবিহাৰৰ ঘনশ্যাম খনিকৰে নিৰ্মাণ কৰিছিল। আজিৰ 7 নম্বৰ প্ৰশ্ন, বেদান্ত বুলি কোনখন ধৰ্মগ্ৰন্থক জনা যায়? উত্তৰ উপনিষদ। 8 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰ শব্দটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ ইটালীৰ দাৰ্শনিক তথা ৰাজনীতিবিদ মেকিয়াভেলিয়ে প্ৰথমতে ৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰিছিল। আজিৰ 9 নম্বৰ প্ৰশ্ন, কাৰ্ট'গ্ৰাফী কি? উত্তৰ কাৰ্ট'গ্ৰাফী হ'ল মানচিত্ৰ সম্পৰ্কীয় বিজ্ঞান। আজি 10 নম্বৰ তথা শেষৰ প্ৰশ্ন হ'ল, অৰ্থশাস্ত্ৰ কাৰ ৰচনা? উত্তৰ অৰ্থশাস্ত্ৰ কৌটিল্য বা চাণক্যৰ ৰচনা। যদি চেনেলটোৱে আপোনালোকৰ উপকাৰ কৰা বুলি ভাবে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।